Hey guys, welcome back to my YouTube channel Village Boy. আজি আমি গৈ আছো পাঠশালা মানে পাঠশালাৰ অলপ আগত যাম মানে অলপমান কাম আছে কাম মানে আলহী যাইব অলপ বাইক লৈ আহিছো আৰু মোৰ লগত যাব সৰুজন হাই কৰি দি বেছি দেৰি নকৰো আমি গৈ থাকো বলক Feel the afterglow, looking for things that I can't control. Fear from my past cause it always shows. গাইজ আমি আহি পালো হাৰিভাঙা আৰু ইয়াৰ সোঁফালে আছে মেডিকেলখন আৰু চিধাই যাব পাৰি মাখিবাহাত এখন বম সভা হয় আৰু এই সভাখন হয় মানে হ'ব আৰু দেৰি আছে আপোনালোকক জনাম এতিয়া আমি এইফালে টিহুলৈ যাম আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টি আমি আহি পালোঁ টিহু আৰু ই ৰিক্সাখন দেখছি না বেয়া জাউৰি আছে গাইজ এই গুৰি মাৰি যাওঁ নেকি পাছৰ পৰা এই নালগে দক পালোঁ টিহু দলং এই গাইজ অলপমান তেল ভৰাই লওঁ ৰ'ব মানে গাড়ীত তেল ভৰাব লাগিবতো নহ'লে এনেতো যাব নহয় না বলক অলপমান তেল ভৰাই লওঁ কি তেল ভৰাব যিহে দাম আজি কিমান চলি আছে দেখাই আছোঁ ৰ'ব অ' দাদা 120 টকাৰ মাৰি দিব এই তেল বেছি নালাগে তো কিমান বা দাম চাওঁ ৰ'ব ভাজ ন' মাস্ক ন' ফুৱেল হ'ব দিয়ক মাস্ক পিন্ধি দিছোঁ তেল দক ৰ'ব চাওঁ ৰ'ব কিমান অ' ঘণ্টা 102 টকা 60 পইচা 66 পইচা চেছ দক চেঞ্চুৰী কিবাকৈ ফাইনেলি মাৰিলাক আৰু থেংক ইউ দক মোদী ডাঙৰীয়া থেংক ইউ আৰু এতিয়া আমি হাইৱেটো ক্ৰছ কৰি ল'ব লাগিব ক্ৰছ কৰি লৈ আমি যাব লাগিব উত্তৰে মই কৈছিলোঁ পাঠশালাৰ পৰা উত্তৰে কিন্তু এই সিফালেদি নেগলোঁ গুৱাহাটী ঘূৰিলোঁ গুৱাহাটী অলপমান ভাল চ' যাওঁ বলক এই গাড়ী ঘণ্টা গাড়ীৰ লাইনে নুকচাইছোঁ যাবা দে আৰু দন যি হ'ব তই মূল্য আৰু অ' বাইদেউ গুচক মাৰিব নিজেতো মৰিব আমাকো মাৰিব দাদা চাইকেল চলো চলে আমি এইটো ৰাস্তাৰে যাম বলক গাইজ আমি গৈ আছোঁ ধুনীয়া পথাৰৰ মাজে আৰু ইয়াত এটা বস্তু ভাল লাগিছে মানে দলং এখন দলং পাৰ হৈ 100 মিটাৰ গেলি আৰু এখন দলং পালোৱে চাওক আৰু পাম চাই থাকক মানে আল্টিমেট এলা নদী চদী থাকলি ভাল লাগে থাকি গাঁৱত এই দেখছি না দলঙে দলং আৰু এখন পাই আছোঁ দেখি আছোঁ ৰ'ব দলঙে দলং এখানে বলক অ' গৰু ক'ত যোৱা তুমি আমাৰ বাইকত উঠি লোৱা ফুৰি আহোঁ আমি ঘাঁহ খুৱাম চকলেট খুৱাম আৰু খুৱাম কি দানা খুৱাম বলক অলপ অ' গৰু যাবি নে কি বল ভাল লাগিল দে চাই এই গাইছ আমি পালোঁ নিত্যানন্দ ঐ ৰাস্তা দেখছি না 5 বছৰৰ বিশ্বাস 5 বছৰৰ বিকাশ ঐ তা কি কৰি আছে বলক নিত্যানন্দ চকটো অলপমান দেখা যাওঁ চকটো এনে বেয়া নালাগে ইমান আপোনাৰ এই আগত দেহি অলপমান আছে ভাল লাগে তে ভাল বাজাৰ হয় এখন তোমাকে না পালে নিত্যানন্দ চক এই নিত্যানন্দ চক
ভাল নিত্যানন্দ এলাকাত পকাইছি ৰাস্তা ঘাট অলপ ভাল হ'লে ভাল লাগে দিয়কচোন গাড়ী চাড়ী অলপ ইনকে চিধাই যাম আৰু বেছি নাই যাওক পাব বলকচোন মোৰ লগত এখন বিদ্যাত ইলেকশ্যনৰ মিটিং চিটিং হয় গাইজ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ অকণমান জিৰাইছোঁ আহি আৰু যি ৰাস্তাৰে আহিছোঁ ভাবিছিলোঁ ঘূৰি যাওঁ বাট কষ্ট কৰি হ'লে আহিছোঁ শ্ৰুতি টোপনি মাৰি আছে তাই টোপনিৰ পৰা উঠিলে মই তাইক দেখাম হে গাইজ চাহ দিছোঁ ৰ'ব চাহ খাওঁ আপোনালোকে খাওক মই দেখাওঁ আপোনালোকক এই গাইজ গাখীৰ দিয়া চাহ 2 কাপ ভুজিয়া গোল্লা আছে আৰু তোক কি বুলি কয় মালপোৱা নেকি মালপোৱা বিস্কুট আপোনালোকে খাওক আমি খাওঁ এই যে মালটো দেখছি না বম টেষ্টি লাগে খাই মই খুব ভাল পাওঁ আহা মাৰো দক আমাৰ ভাগিনীজনী টোপনি মাৰি আছে হে গুণ উঠে আমি আহিছোঁ হে গুণ হাই কৰি যা হাই চলাব পৰা আহিছি আমাৰ গুণই আৰু তোমাৰ খবৰ কি ভাল না বেয়া এই গুণ চুমা লাগিছিল আজা এতিয়া পইচা দিম তোমাৰ লগত মোৰ কথা আছিলে অলপ জুচ খালা না খালা মোক নিদিলাই কেতিয়া দিবা এনেকে দিবা নেকি তোমাৰ নামটো কি আছিল হোৱাট ইজ ইয়ৰ নেম চাবা দিব ৰবা একেলগে চাবা নামটো ক'লেই দিব গাইছ অলপ বাচ্চা পাৰ্টিৰ লগত আড্ডা মাৰি আছোঁ বাচ্চা পাৰ্টিৰ লগত আড্ডা মাৰি মই খুব ভাল পাওঁ মজা মোবাইলটো ক'ত পৰি গ'ল গাইছ মই এতিয়া এটা আচৰিত বস্তু দেখা পালোঁ মানে এইফালে তিৰোতাবিলাকক কঠীয়া তোলে আৰু ৰুৱেও দেখিছেনে গাইছ আপোনালোকে কিমান কষ্ট কৰি আছে হেল্ল' মই বৰ্তমান য'ত উপস্থিত আছোঁ সেইখিনি ঠাই হ'ল নিত্যানন্দৰ পৰা অকণমান আহিয়ে পায় ইয়াত এখন কাঠৰ দলং আছে আৰু দলংখনৰ পৰা নদীখন ইমান ধুনীয়া দেখি আৰু এটা ধুনীয়া ভিউ মই আপোনালোকক দেখাম গতিকে আপোনালোকে চাওক এনজয় কৰক ধুনীয়া দলং এইখন কাঠৰ তাৰপিছত মই মাজলৈ আহি আপোনালোকক দেখাওঁ দুয়োফালে কেনেকুৱা দেখি সেয়া চাওক ধুনীয়া লাগে কাষত এই গৰাখহনীয়া নহ'বৰ বাবে এইবিলাকে শিলৰে কিবা কানি দিয়া আছে আৰু তাৰপিছত আৰু এইফালে এনেকুৱা এটা কথা ক'বলৈ হ'লে যিবিলাক দলং আছে দলংবিলাকে আন্তৰিকতা বঢ়ায় মানে এইটো ছাইডৰ মানুহ আৰু সিটো পাৰৰ মানুহৰ মাজত যোনটো আন্তৰিকতা এই দলংবিলাকে বঢ়ায় আৰু আমাৰ কাষতে এখন নদী আছে তাত কোনো দলং নাই সেইবাবে তাৰ কাষত থকা মানুহবিলাককে মই ভালকৈ চিনি নাপাওঁ কিন্তু যেতিয়া এখন দলং থাকে ইয়াত দুয়ো কাষৰ মানুহবিলাকৰ লগত এটা কণ্টেক্ট থাকে কণ্টেক্ট থাকিলে মানুহৰ মাজত আন্তৰিকতা বাঢ়ে চ' দলংবিলাকে মানে আন্তৰিকতা বঢ়ায় মই এইটো ক'ব বিচাৰিছোঁ তাত আৰু মই আপোনালোকক কোৱা নাই আমি ক'ত আহিছিলোঁ মই এজনী কাজিন ইয়াতে বিয়া দিছে দৈশিংৰি
পাঠশালাৰ পৰা অকণমান উত্তৰে 7 কিলোমিটাৰমান উত্তৰে হয় তালৈ আহিছিলোঁ মানে ঈদ আহিছে ন ঈদ খাবলৈ মাতিব আহিছিলোঁ চ' এইটো এটা নিয়ম আৰু ঈদ খাবলৈ মাতিব লাগে চ' আহিলোঁ অলপ ভালো লাগিল তাৰ পৰা এতিয়া আমি ঘৰত যাম কিন্তু আহি বম লাগছি দক জেগাখিনি মজা চশমা তচমা পিন্ধি অলপ লেভেল দিছোঁ আৰু বেলেগ একো নহয় বলক আমি যাই থাকোঁ ফুৰ্ধন বল মানে গাইছ আমি আহি আছিলোঁ মানে আগত বৰষুণ নাছিল এতিয়া সোমাৰ লগে লগে এতে বৰষুণ মানে এইটো চাইডে বৰষুণ নাই এইটো চাইডে বৰষুণ অলপ বৰষুণত ভিজলোৱে চ' অলপ মানে দোকানত ৰখিছোঁ কি তাৰমানে কথা ৰাস্তাত এইটো চাইডে বৰষুণ নাই এইটো চাইডে বৰষুণ আচৰিত দেখছি নাই গাইছ বৰষুণ মানুহ ৰখি আছে চব বৰষুণৰ কাৰণে আমি বৰ্তমান এইখিনিতক মাকৰাপাৰ বুলি কয় মাকৰাপ গাইছ যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ঘণ্টা বটনটো টিপি থৈ দিব তেতিয়া মই নতুন ভিডিঅ' দিলে নটিফিকেশ্যনটো আপোনাৰ তাত অট'মেটিকেলি গুচি যাব তেতিয়া আপুনি চাব পাৰিব অ'কে আজিলৈ ইমানেই থেংক ইউ লগ পাই আছোঁ